নমস্কাৰ সকলোকে স্বাগতম জনাইছো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক ইয়াত কৈছে যে চৰকাৰী আৰু প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ত স্নাতকোত্তৰ শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক কলা বিজ্ঞান গণিত হিন্দী সংস্কৃত পদৰ বাবে 27/12/2023 তাৰিখে প্ৰকাশিত বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই আবেদন কৰা টেট সহ নিযুক্তি পৰীক্ষা 2024 তলত উল্লেখ কৰা পৰীক্ষাৰ্থীসকলে গুৱাহাটী বৈতিছৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ একম মহলাৰ ONG একাডেমিক হলত পুৱা 10টা বজাত অক্ষমতাৰ শাৰীৰিক চিকিৎসা পৰীক্ষণৰ বাবে সকলো প্ৰাসংগিক অভিলেখৰ বাবে তেওঁলোকৰ নামৰ বিপৰীতে দেখুওৱা তাৰিখত হাজিৰ হ'বলৈ অনুৰোধ জনোৱা হৈছে। ইয়াত নাম আৰু ৰোল নম্বৰ সহকাৰে সকলো প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছে আৰু ভেৰিফিকেশ্যনৰ ডেটটো ইয়াত প্ৰকাশ কৰা হৈছে। গতিকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শেষলৈকে এই ভিডিঅ'টো চাওক।